সকলোকে নমস্কাৰ। আজি এটা এপ্লিকেশ্যন লৈ আহিছোঁ। এপ্লিকেশ্যনটো বহুতে আৰু জানে আৰু বহুতে গম পায়, যিসকলে নাজানে তেওঁলোকৰ কাৰণে জনাইছোঁ। এপ্লিকেশ্যনটোৰ নাম হ'ল আপষ্টক। আপোনালোকে নতুনকৈ একাউণ্ট খুলি ৰেফাৰ কৰি এজনৰ প্ৰতি আপোনালোকে মিনিমাম 400 টকা বা আপোনালোকৰ 1200 টকাৰ ভিতৰত ইনকাম কৰিব পাৰিব। কেনেধৰণে আপোনালোকে একাউণ্টটো অপেনিং কৰিব সবিশেষ মই ভিডিঅ'টোত জনাই দিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইটো হ'ল এপ্লিকেশ্যন। আপোনালোকে ক্ৰিয়েট নিউ একাউণ্ট এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথম যিহেতু নতুনকৈ আহিছে দেখিছে ক্ৰিয়েট নিউ একাউণ্ট, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ওপৰত আপোনালোকৰ জিমেইলটো দিব, তাৰপিছত তলত আপোনালোকৰ ফোন নম্বৰটো দিব। প্ৰথম আপোনালোকৰ জিমেইলটো ইয়াত টাইপিং কৰিব, জিমেইলটো টাইপিং কৰি ল'ব, তাৰপিছত তলত ফোন নম্বৰটো, তাৰপিছত চেণ্ড OTP দেখিছে, চেণ্ড OTPটোত ক্লিক কৰি দিব। চেণ্ড OTPটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত আপোনালোকে টাইপিং কৰিব লাগিব। মোবাইল নম্বৰত এটা OTP আহিব। মোবাইল নম্বৰত OTP আহিলে দেখিছে, এইটো মোবাইল নম্বৰ OTPটো এতিয়া আপোনালোকে ইয়াত টাইপিং কৰিব লাগিব। তাৰপিছত চাইন আপ প্ৰচেছটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। চাইন আপ প্ৰচেছটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ অ'পেন হ'ব। ইয়াত যদি আপোনালোকে এইটো দেখি পাইছে, জিমেইলটোত এবাৰ OTP এটা যাব। গেট OTPত আপোনালোকে ক্লিক কৰি দিব। গেট OTP যোনটো অপশ্যন আছে, গেট OTPটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ জিমেইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত বহাব লাগিব। তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত দেখা পাইছে আপোনালোকৰ ডকুমেণ্ট লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড, সেই দুটা লাগিব। প্ৰথম আপোনালোকে পান কাৰ্ড দিব লাগিব। এটা কণ্টিনিউ অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত ওপৰত আপোনালোকৰ পান নম্বৰটো দিব। ইয়াত আপোনালোকৰ পান নম্বৰটো দিব লাগিব, পান নম্বৰটো দিব। তাৰপিছত তলত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। আপোনালোকৰ যোনটো পান নম্বৰ হয় পান কাৰ্ডত চাই দি পিনি কণ্টিনিউ নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যোনটো নেক্সট অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ পান নম্বৰটো দিলে, তাৰপিছত এইটো নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন পেজ আপোনালোকৰ সন্মুখলৈ আহিব। নতুন পেজটো এনেকৈ আহিব। ইয়াত আপোনালোকে ইয়াৰখিনি ফিল আপ কৰিব লাগিব। যদি আপোনালোকে মেল হয় মেল দিব, ফিমেল হ'লে ফিমেল দিব। আপোনালোকে যদি ছিংগুল দিব, মেৰিড হ'লে মেৰিড দিব, আদাৰ হ'লে আদাৰ দিব। তাৰপিছত লাষ্ট দেন এনুৱেল ইনকাম আৰু আপোনালোকে 1 লাখটো দিব। তাৰপিছত লাষ্ট দেন 1 year সেইটো দি ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ নামটো দিব। পান কাৰ্ডত ফাদাৰ নামটো যি বুলি আছে সেইটো দিব আপোনালোকে। তাৰপিছত আপোনালোকৰ অকুপেশ্যন কি হয়, আপোনালোকৰ যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট দিব, ষ্টুডেণ্ট যদি হয় ষ্টুডেণ্টে দিব। বাকী আপোনালোকে যি হয় তেওঁলোকে সেইটো দিব। তাৰপিছত এইকেইটা য়েছ দিব, এটা তলতো ন' দিব। তাৰপিছত এইটো আপোনালোকে টিকমাৰ্ক দিবলৈ অপশ্যনটো আছে, সেইটো টিকমাৰ্কটো দি কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত এইটো দেখিছে কংগ্ৰেচুলেশ্যন, আপোনালোকৰ নামটো এনেকৈ ওলাই যাব। নামটো ওলাই যোৱাৰ পিছত আপোনালোকে সেই অপশ্যনটো ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা ইয়াত চাইন কৰিব আহিব। আপোনালোকে ডিজিটেল চাইন এটা কৰিব লাগিব। ইয়াত আপোনালোকে চাইনটো কৰিব লাগিব। ইয়াত এইটো চাইনটো ধুনীয়াকৈ আপোনালোকে বক্সটো দেখিছে, বক্সটোত আপোনালোকে চাইনটো ধুনীয়াকৈ কৰি দিব। যদি আপোনালোকৰ চাইনটো ভুল হয় দেখা পাইছে, আপোনালোকে আকৌ ৰিভাইজ কৰিব পাৰিব। এই অপশ্যনটোৰ পৰা আপোনাক দেখাই দিছোঁ, তাত ক্লিক কৰিলে আপোনালোকে আকৌ নতুনকৈ চাইনটো মাৰিব পাৰিব। চাইনটো মাৰক আপোনালোকে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত ইয়াত আপোনালোকে কাৰেণ্ট ইয়ৰ ডিজিটেল লকাৰ উইথ আপষ্টক, আপোনালোকে ডিজিটেল লকাৰত আপোনালোকৰ এইখিনি আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকৰ কোনো ভয় খাব নালাগে। ডিজিটেল লকাৰত আপোনালোকৰ ছেপাৰেট হৈ থাকিব। ইয়াত কোনো ভয় খাবলগীয়া কথা নাই। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব। আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে সম্পূৰ্ণভাৱে বহাই দিব। আধাৰ কাৰ্ডৰ গোটেই আপোনালোকৰ 12টা নম্বৰটো, সেইটো গোটেই 12টা নম্বৰটো ভালকৈ বহাই মেলি নেক্সট অপশ্যনটো ক্লিক কৰি দিব। নেক্সট অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত টাইপিং কৰিব লাগিব। দেখা পাইছে আধাৰ কাৰ্ডৰ OTPটো আহিলে। OTPটো মই ইয়াত টাইপিং কৰি দিছোঁ। টাইপিং কৰাৰ পিছত আপোনালোকক কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকক কনফাৰ্ম হৈ যাব। কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিলোঁ। দেখা পাইছে ইয়াৰ পিছত আপোনালোকৰ আহিছে ইয়াত এলাউটো ক্লিক কৰি দিব। এলাউটো ক্লিক কৰাই দিয়াৰ পিছত আপোনালোকৰ সময়ত আকৌ কণ্টিনিউ কৰিব লাগিব। ইয়াত আপোনালোকে এখন চেলফি ল'ব লাগিব। এলাউ অপশ্যনটো ক্লিক কৰি দিব। কেমেৰা অপশ্যনটো আপোনালোকে পাৰ্মিশ্যনটো দি দিব, এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ফটোটো এনেকৈ মাৰি দিব। ফটোটো আপোনালোকে কেপচাৰ কৰি দিয়াৰ পিছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াত দিব আহিব একাউণ্ট হোল্ডাৰ নেম, IFSC কোড, বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত আকৌ ৰিএণ্টাৰ বেংক একাউণ্ট নাম্বাৰ। আপোনালোকে ইয়াত আপোনালোকৰ নামটো দিব। আৰু আপোনালোকক জনাই থওঁ, আপোনালোকে এইটো একাউণ্ট আপোনালোকে পাছত যদি ইয়াৰ পৰা ৰেফাৰ আৰ্ণ কৰি মেলি পইচা যিটো পায় সেইটো আপোনালোকে এই বেংক একাউণ্টত যদি সঠিকখিনি দিয়ে তেতিয়া ইয়াতহে আপোনালোকে পাব। যদি ভুলখিনি দিয়ে তেন্তে আপোনালোকে পইচা পাছত আপোনালোকে ৰেফাৰ আৰ্ণ কৰা পইচাটো উলিয়াব নোৱাৰিব।
আপোনালোকে সেইখিনি শুদ্ধকেনে দি মেলি ইয়াত তাৰপিছত আপোনালোকে কণ্টিনিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ যদি ছেভিং হয় ছেভিং দিব যদি কাৰেণ্ট হয় কাৰেণ্ট একাউণ্ট দিব যেহেতু মোৰ ছেভিং হয় ছেভিং দিলোঁ কণ্টিনিউ কৰি দিলোঁ তাৰপিছত কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত দেখা পাইছে চাইন ফ্ৰী চাইন আপ ফৰ ফ্ৰী ইয়াত চাইন আপ ফৰ ফ্ৰী এইটো আপোনালোকক ক্লিক কৰি দিবলৈ এইটো টিক মাৰ্কটো দিব তাৰপিছত কণ্টিনিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আহিব আপোনালোকে কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব লাগিব কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পিছত কংগ্ৰেচুলেশ্যন ইউ লিমিট আপোনালোকে এইখিনি দেখা পাইছে এইখিনি ক্লিয়াৰ হৈ গ'ল এটকা এটা পঠিয়াই দিলে তেওঁলোকে বেংকৰ পৰা তাৰপিছত ইয়াত মই যেনেকৈ ধৰণে দিলোঁ সেইটো ক্লিক কৰিব আই ডো নট কিবা লেটাৰ হয় বুলি তাৰপিছত এইটো আধাৰ OTP যোনটো অপশ্যন আছে সেইটো ক্লিক কৰি দিওঁ এইটো অকণমান সময় টাইম ল'ব অলপ টাইম থাকিব দিব এইটো থাকি দিয়া অলপ টাইম থকাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা নতুন পেজ অ'পেন হ'ব দেখিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব চাইন নাওটোত এইটো ক্লিক কৰি দিব ওপৰত আপোনালোকৰ নামটো দেখা পাইছে তলত আপোনালোকৰ হেৰিটো তাৰপিছত ইয়াত আপোনালোকে টিক মাৰ্কটো দিব টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব ইয়াত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিলে তাৰপিছত দেখিব পালে ইয়াত NSDL যোনটো আপোনালোকৰ NSDLত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দি আপোনালোকে ভেৰিফাই কৰিব লাগিব ওপৰত আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দি ওপৰত আপোনালোকে টিক মাৰ্কটো দিব টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনটো কৰিব তাৰপিছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ যোনটো নম্বৰ আছিলে মোবাইল নম্বৰ সেইটোত OTP এটা আহিব সেই OTPটো অহাৰ পিছত আপোনালোকে OTPটো ইয়াত টাইপিং কৰিব লাগিব OTPটো অহালৈকে বাট চাইছোঁ মই OTPটো আহিলে ইয়াত আপোনালোকে OTPটো মই এতিয়া টাইপিং কৰিছোঁ টাইপিং কৰাৰ পিছত ভেৰিফাই OTP যোনটো অপশ্যন আছে আপোনালোকে সেই ভেৰিফাই OTPটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰচেছটো সম্পূৰ্ণ কমপ্লিট হৈ গ'ল এই দেখিছে কমপ্লিট হৈ গ'ল কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকৰ এনেকৈ অকণমান সময় লোডিং লোৱাৰ পিছত আপোনালোকে এনেকৈ থাকিব দিব মোবাইলটো থাকিব দিয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো এইটো দেখা পালে মোৰ সম্পূৰ্ণ এপ্লিকেশ্যন ছাবমিট হৈ গ'ল তাৰপিছত আপোনালোকৰ ইয়াত একাউণ্ট আপোনালোকৰ ID আৰু পাছপৰ্ট আপোনালোকে পাই যাব এদিন বা দুদিনৰ পিছত আপোনালোকৰ মোবাইলত মেছেজ এটাও আহিব থেংক ইউ ফৰ আপষ্টক বুলি আপোনালোকে সেই মেছেজখিনি চাই ল'ব তাৰপিছত বাকী আপোনালোকৰ ইয়াত একো কৰিব নাই আপোনালোকৰ দুদিনৰ পিছত আপোনাৰ লগইন ID আৰু পাছপৰ্ট পাই যাব তাৰপিছত আপোনালোকে নিজে ID আৰু পাছপৰ্ট পোৱাৰ পিছত আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটোলৈ গৈ আপোনালোকে প্ৰত্যেক ব্যক্তিক ৰেফাৰ কৰি এজনক আপোনালোকে মিনিমাম 400ৰ পৰা এতিয়া 800 দি আছে 1200 আপোনালোকৰ মিনিমাম কণ্টিনিউ আপোনালোকে যিমানটো পাৰে সিমানটো আপোনালোকে ইনকাম কৰিব পাৰিব ধন্যবাদ